এতিয়া জুবিন দাক মানে আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ দুটিমান গীতেৰে আৰু কিনো দিম আৰু দিবলৈতো একোৱেই নাই আমাৰ অসমখনক যিমানখিনি দি থৈ গ'ল আমিনো কি দিম আমিতো দিবলৈ একোৱেই নাই তেখেতে লিখা বা তেখেতে গোৱা গীতৰ বাহিৰে আমাৰ দিবলৈ একোৱেই নাই সেইবাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ দুটিমান দুখৰ গীতেৰে তেখেতৰ গীতসমূহ দুখৰে হয় বিভিন্ন সময়ত শুনিব পাৰি দুখতে হওক সুখতে হওক তেখেতৰ গীতখিনি শুনিলে মনটো সাত পৰে খুব ভাল লাগি যায় মন প্ৰাণ জুৰাই যায় তেখেতৰ শ্ৰদ্ধাঞ্জলি জনাম তেখেতৰ গীতেৰে মৰিম যিদিনা একেডাল বাঁহকে কিনিছে কৰিব মাজৰ খচাৰিৰ কামি চাৰিজন মানুহে কান্ধত তুলি নিব চাৰিজন মানুহে কান্ধত তুলি নিব নৈৰ ঘাটলৈ বুলি মোৰ মনাই ঐ নৈৰ ঘাটলৈ বুলি দেহৰ ভৰসা নাই বুজিছানে নাই দেহৰ ভৰসা নাই বুজিছানে নাই আজি হাঁহি আছোঁ ক'বতো নোৱাৰোঁ আজি হাঁহি আছোঁ ক'বতো নোৱাৰোঁ কালি বাকী আছে হাই কপালতে কালি বাকী আছে হাই দেহৰ ভৰসা নাই বুজিছানে নাই দেহৰ ভৰসা নাই বুজিছানে নাই আজি হাঁহি আছোঁ ক'বতো নোৱাৰোঁ আজি হাঁহি আছোঁ ক'বতো নোৱাৰোঁ কালি বাকী আছে হাই কপালতে কালি বাকী আছে হাই তিনিদিনতে তিলনি পাতিব 10 দিনতে দহা কাজ কৰিব 3 দিনতে তিলনি পাতিব 10 দিনতে দহা কাজ কৰিব গাঁৱৰে জ্ঞাতি মাতি গাঁৱৰে জ্ঞাতি মাতি পিৰালি চুকতে আই কান্দি ৰ'ব পিৰালি চুকতে আই কান্দি ৰ'ব সোণকে নি গ'ল বুলি মোৰ মনাই ঐ সোণকে নি গ'ল বুলি দেহৰ ভৰসা নাই বুজিছানে নাই দেহৰ ভৰসা নাই বুজিছানে নাই আজি হাঁহি আছোঁ ক'বতো নোৱাৰোঁ আজি হাঁহি আছোঁ ক'বতো নোৱাৰোঁ কালি বাকী আছে হাই কপালতে কালি বাকী আছে হাই হাত সতৰুৱে গুণ বখানিব বংশৰ কুটুমে চকুলো টুকিব আৰু ঘূৰি নাহোঁ বুলি আৰু ঘূৰি নাহোঁ বুলি তুলসীৰ তলতে চাকি গছ জ্বলাব তুলসীৰ তলতে চাকি গছ জ্বলাব চিকিমিকি গধূলি মোৰ মনাই ঐ চিকিমিকি গধূলি দেহৰ ভৰসা নাই বুজিছানে নাই দেহৰ ভৰসা নাই বুজিছানে নাই আজি হাঁহি আছোঁ ক'বতো নোৱাৰোঁ আজি হাঁহি আছোঁ ক'বতো নোৱাৰোঁ
কালি বাকি আছে হাই কপালতে, কালি বাকি আছে হাই কপালতে, কালি বাকি আছে হাই। ধন্যবাদ।